নমস্কাৰ সকলোকে মোৰ চেনেললৈ মই পূৰবী আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া পাপা আৰু মই ৰাস্তাত গৈ আছোঁ বাহঁতৰ ঘৰলৈ আৰু কিয় গৈছোঁ সেয়া বাৰু আপোনালোকে পিছত জানিবলৈ পাব তো এতিয়া আমি গৈ মৰাণত অলপমান কাম আছে তো মৰাণত কামটো কৰি তাৰপিছত আমি গৈ থাকিম তেনে বলক গৈ থাকোঁ হাই কৈ দিয়া শুনো হাই কৈ দিয়া হাই কৈ দিয়া এনেকৈ হাই কৈ দিয়া আকৌ এনেকৈ হাতখন কৈ দিয়া আৰু আহি মই এতিয়া দাদাহঁতৰ ঘৰ পালোঁহি মৰাণ অইলত আৰু এতিয়া আজি যাওঁতে মানে কি হ'ল দাদুক লৈ যাব লাগিব আমি দাদুহঁতৰ ঘৰলৈ আহিছোঁ অহাটো ভালকৈ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ মৰাণত এপাক সোমাইছিলোঁ যদিও তাত ইমান ভিডিঅ' কৰা নহ'ল যিহেতু ইমান ৰ'দ দিছে আৰু এতিয়া অইলৰ ছাইডে যাম অইলখন অকণমান দেখাম বাৰু তাৰপিছত দাদুক গৈ লগ পামগৈ বাকী দেখাই থাকিম ইমান যিহেতু গৰম ভিডিঅ' কৰি থাকিবলৈ মানে নহ'ল আৰু টাউনত জল্দি বস্তু কিনিবলগীয়া আছিলে কিনিলোঁ হৈ গ'ল আৰু বাকী আৰু নিকিতা হোষ্টেলত গ'ল আৰু নিকিতাক লগ নাপালোঁহি হয় নাই চুনুকালি চুনুকালিটোক লগ পালোঁ তাৰপিছত বাকী আপোনালোকক মই দেখাই থাকিম দাদুক লগ কৰিমগৈ দাদুক লৈ যাম বাকী দাদুহঁতৰ ঘৰত গৈ কি কওঁ কি খাওঁ কি খুৱাই চব দেখাই থাকিম চাই থাকিব এতিয়া আমি দাদাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া অইলৰ ছাইডে গৈ আছোঁ আচলতে কথাটো কি হ'ল জানেনে দাদুক নিয়াটো নহ'ব দাদু আজি গাৰ্জেন মাতিছে তো সেইটো কাৰণে কিবা মিটিঙো হ'ব পাৰে তাক নিয়া নহ'ব এতিয়া আমি বাই ফোন কৰিলে যিহেতু আমি এনেই ৰৈ দিছিলোঁ কাৰণ তাৰ 2:15 স্কুল ছুটি দিয়ে দাদাহঁতৰ ঘৰতে অলপ ৰৈ দিলোঁ এতিয়া নিয়াটো যিহেতু নহ'ব আমি পাপাই মই গৈ থাকোঁ আৰু বাকী অইলত এতিয়া অইলৰ মানে কলনীত সোমাইছোঁ আৰু মোৰ আচলতে মৰাণৰ এই ঠাইখিনি খুব প্ৰিয় দেই অইলৰ মানে ভিতৰৰ যিখিনি ৰাস্তা ইমান ধুনীয়া আজা মানে ফুলিছে কৃষ্ণচূড়া সোণাৰো ইমান ধুনীয়াকৈ আছে ফুলি থাকে ন মোৰ মানে এইখিনি টাইমত গৈ বিৰাটেই ভাল লাগে আৰু মই ভাবিলোঁ আপোনালোকক অলপ চলপকৈ দেখাওঁ আৰু ইমানটো ভালদৰে দেখাব নোৱাৰিম যিহেতু বাইকত গৈ আছোঁ তো আপোনালোকে কিমান কি দেখিব পাৰে অলপমান ভিডিঅ' কৰিলোঁ তাৰে তেনে চাই যাওঁ ব'লক অইলত মানে অকণমান সোমাই যাওঁ আৰু নাই কি কয় ব'লক নমস্কাৰ আপোনালোকৰ সকলোলৈ আচলতে এতিয়া আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই সন্ধিয়া হ'ল এতিয়া 6টামান বাজিব হ'ল আৰু 6টা বাজিলেই আহিলোঁ আহি পাই ইমান গৰম নহয় টাউনত ৰখিবলৈ সময় নহ'ল ৰখিলোঁ অকণমান সময় ৰখিলোঁ বাৰু কাম এটা আছিলে তাৰপিছত কামটো হৈ গ'ল তাৰপিছত মই আহিলোঁ আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ চব কৰি দিব দেই কিন্তু মানুহক লাইক শ্বেয়াৰ কৰি দিব মোক নাপাহৰিব এয়া আমাৰ চম্পু কলিজা দাদু আৰু বা ইউটিউব চেনেল আছে কৰবী বৰা সকলোৱে চাব দেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব পূৰবী বৰা বুলি আছে পূৰবী বৰা গোহাঁই বুলি আছে ইমানে ভাল ভিডিঅ' বনাই লাইক শ্বেয়াৰ একদম যি আছে আপোনালোকে
একদম এনেকৈ দি দিব অ'কে আজি ভিডিঅ' তো গমটো পালে মই টাউনত ইমান গৰম ৰখিব নোৱাৰিলোঁ তাৰপিছত আমি আহিলোঁ দাদা আমাৰ মৰাণ অইলত তেওঁ তাতে মানে তাতে কাম কৰে আৰু মানে চাকৰি তাতে তেওঁ তো তাতে থাকে আৰু আমি ভাবিলোঁ ইমান দেৰি যিহেতু দাদু স্কুল 2:15 দিব আৰু আমি মৰাণত তেতিয়া কিমান 11:30মান বাজি গৈছিল নেকি তাৰপিছত ভাবিলোঁ ইমান সময় আমি কি কৰিম সেইটো কাৰণে দাদাহঁতৰ ঘৰলৈ গুচি আহিলোঁ তাত অলপ দেৰি থাকিলোঁ বহুত দেৰি থাকিলোঁ মানে এঘণ্টামান থকাৰ পিছত এবাৰ ফোন কৰিলে বাই যে নাই দাদুক আনিবলৈ ভিনদেউ মানে কোনোবা ভিনদেউৱে যাব লাগিব ঘৰৰ গাৰ্জেন মাতিছে কিবা আচলতে মিটিঙো আছিলে নেকি সেইটো কাৰণে আকৌ আমি দাদুক যিটো দাদুক আনিম বুলি কৈছিলোঁ দাদুক অনাটো কেঞ্চেল হ'ল আৰু আমি পাপাই মই গুচি আহিলোঁ তাৰপিছত ভিনদেউৱে গৈ দাদুক লৈ আহিলে তাৰপিছত ইয়াত আহিলোঁ আহি কি কৰিলোঁ ফ্ৰেছ হ'লোঁ আৰু মানে মুখ হাত ধুই মেলি তাৰপিছত যিমান গৰম আছিলে ন তাৰপৰা মই ভিডিঅ'টো মানে কৰিবলৈ এনেকুৱা লাগিলে কৰিম অলপমান সিহঁতে এলাহৰ নিচিনাই থাকি গ'লোঁ তাৰপিছত ভাত খালোঁ ভাত খাই মেলি ইটো কাম তাৰপৰা ভাবিলোঁ যে নাই এতিয়া আকৌ নহ'ব ব্লগটো মই শেষ কৰাই নাই আধাতে থৈ দিয়া হৈছে সেইটো কাৰণে আকৌ ষ্টাৰ্ট কৰোঁ বাকী হ'ল আজি খানা আচলতে আজি কি আছে সেয়া আপোনালোকক মই দেখাম আৰু কামটো ভিনদেউ কৰি আছে যিহেতু ভিনদেউ বনোৱাত আৰু মানে কি হ'ল ভিনদেউ বহুত ভাল বনায় মই আগতো কৈছোঁ আপোনালোকক আৰু আজি এটা আমাৰ কাৰণে কৈছোঁ আলহী আহিছে স্পেচিয়েল কিবা এটা আৰু তাক মই দেখাবলৈ আপোনালোকক গৈ আছোঁ তো ব'লক স্পেচিয়েলনো কি চাই লওঁ ব'লক দেখালোঁ কি হয় আজি হাঁহ আছে মানে হাঁহ মই খাই ভাল পাওঁ হাঁহ মাংস কোনেনো বেয়া পায় ন চবেই খাই ভাল পায় মই খাই ভাল পাওঁ বাৰু মোৰ নোখোৱা একো নাই মই চব খাওঁ দেই আৰু তাকে আজি ক'বই নালাগে আৰু হাঁহ কোমোৰা হাঁহ যিহৰ লগত দিলেও খাই ভাল লাগে হয়নে তো বাকী খানাটো আজি বনি যাব খানা কি আছে মই দেখালোৱে আজি আৰু মেইন কথাটো হ'ল কি আমি আহিছোঁ এই বা শাহু মা মানে মা হয় ভনীয়েকৰ ঘৰত পাল নামিছে অহা কাইলৈ আৰু সেইটো কাৰণে আমি আগদিনাখনি পিছবেলা গুচি আহিলোঁ যিহেতু ৰাতিপুৱা সোনকালে যাব আমাৰ ঘৰৰ পাপা যাব আৰু দুজন পাপা মা তেনেকৈ গৈ যাব সেইটো কাৰণে আৰু ঘৰো ৰখীয়া হ'লোঁ লগতে আহি গ'লোঁ আৰু বহুত দিন অহা নাছিলোঁ আৰু বেলেগ ফুৰিবলৈ মোৰ কোন আছে বেলেগ নাই বাই আছে আৰু সেইটো কাৰণে বাহঁতৰ ঘৰলৈ অহা হয় মানে বহুত দিন অহা বুলি কথা নাই যেতিয়া মন যায় গুচি আহোঁ বাহঁতৰ ঘৰলৈকে বিশেষকৈ বেলেগ কোনো নাই যাবলগীয়া বাৰু বাকী বিয়া কিবাকিবি থাকিলে বাহঁতৰ ইয়াতে থাকে ইয়ালৈকে আহোঁ তো ফুৰিবলৈ গ'লেও বাহঁতৰ লগতে মানে চব ক্ষেত্ৰতে বাই আৰু তো বাকী দেখাই থাকিম আৰু আপোনালোকক নহয় জানো খানা কেনেকৈ বনাই কি হয় গতিকে সকলোখিনি আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ চাই থাকিব দেই আৰু বাকী কি হ'ব দেখাই থাকিম আৰু এইটো ক'ব নোৱাৰোঁ কি হ'ব তো চাই থাকিব দেই এয়া মাংস ৰেডি আজি খোৱাই কথা আৰু দেই ইয়াত কালাৰ কৰিবা নেকি এইটো কি পাহাৰ ৱাও মজা লাগিছে দেই আজি তোমাৰ হোমৱৰ্ক নাই নি আৰু কাৰণে তুমি আৰ্ট কৰিছোঁ আজি 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 খানাটো কি আছে তুমি গম পোৱা নাই নোপোৱা খালেহে গম পাবা হয়নে তেতিয়াহ'লে এতিয়া নকওঁ আৰু খালে গম ন এয়া
আমি গৰমত বহি আছোঁ এইফালে ফেন চলাই তামাম গৰম দিছে হেল্ল' এইফালে দাদুৱে কৰি আছে আৰ্ট হয়নে দাদু হয় মানে এনেই থাকিব লাইব্ৰেৰী কৰি থাকিব লাগে হয়নে কাইলৈ স্কুল যাবা নাই কাইলৈ যাব পৰা নাযাব আজি মনটো ভাল লাগিছে নাই লাগিছে কিয় লাগিছে কিয় লাগিছে হা তুমিও আমাৰ লাগিছে তুমি আজি কেলৈ লুকাইছিলা মই তোমাৰ চেনেলটো দেখিয়ে গম পাই গ'লোঁ তুমি আহিছা বুলি তোমাৰ চেনেলটো দেখিয়ে গম পাই গ'লোঁ বাহিৰত দেখি জানো নহয় মই তুমি এডোখৰ লুকাই আৰু তোমাৰ মই সেইডোখৰ ৰঙা চোলাটো দেখিলোঁ সেইকেইটা মই গম পাই যাওঁ ন তুমি মোক পৰা হাৰিব নোৱাৰা সেইটো কথা লাগে ন বাকী আমি বহি আছোঁ এইডোখৰ অলপ ঠাণ্ডা হয় মানে কি কয় বাকী এইকেইটাত কৰোঁ পাকঘৰৰ ওচৰতে বহি আছোঁ নতুন পাকঘৰ অঁ দাদুহঁতৰ নতুন পাকঘৰ এইটো পুৰণাটো চাগে আগতে দেখিছে নহয় কিবা কিবি হা কালি পুৰণা খাব বুলি মই নাপায় দীঘলীয়া বুলি কৈছোঁ অঁ একদম কালি মা সেই ফ্ৰিজটো খুলিবলৈ মা মানে সেইটো পাকত হেৰি কৰিছিলে এইটো পাকত গেছটো এতিয়া আজিহে লগাইছোঁ কালি মানে এইটো পাকত গেছটো হেৰি কৰিছিলে এইটো পাকত আছিলে যাতে একদম ফিজ মাৰি আছে ইমানে কোলা মচুৱা ডাঙৰ হাঁহ পাতল ফ্ৰিজৰ ভিতৰত আমাৰ আগৰ ফ্ৰিজটো আমাৰ বেয়া যে এতিয়া নতুন ফ্ৰিজটো ভাল বাৰু আগৰ ফ্ৰিজটো আকৌ বেয়া নাই সেই আগৰ ফ্ৰিজটো একদম ভিতৰত সোমাই আছে নহয় বেয়া আছে অঁ মাক পিছফালে যে কাৰেণ্টৰ ৱাৰখিনি আছিলে হয়নে সোমাই আছিলে জানলাখনত মই ভিডিঅ' কালি অকণমান দেখিছিলোঁ মাইকত মাহীয়ে দিব আপোনাৰ চাব আমাৰ মানে মালিকামে উলিয়াইছিল আমাৰ কাম কৰা মালিকামক চিনি নাপায় ন আমাৰ তোমালোকৰ ঘৰত থাকে আৰু সেইজন তাৰমানে পুৰা মালিকামে হেৰি কি আছিলে জাখুটি এডালে এনেকৈ ফটোটো মাহী দেখাই দিব একদম মন দীঘল একদম কালি আমি স্কুলৰ পৰা আহোঁতে কিবা হেৰি এখনৰ ওচৰ বাৰান্দা এগাছৰ ওচৰ একদম ব্ৰেক মাৰি লৈ বুলিয়ে নহ'লে একদম হাতটো ওপৰেদি গুচি গ'লগৈ সেইটো হেৰি আছিলে নাগিন হয়তো সেইটো যদি আমি মৰাহেঁতেন সেইটো বহুত পাপ লাগিলেহেঁতেন সেইটো নাগিন হয় ইমানেই তেতিয়া জোৰত খাইছোঁ হেৰি চকাটো চিন বহি গ'লগৈ টায়াৰৰ চকা চিন অঁ তাকে দাদুহঁতৰ নতুন পাকঘৰলৈ মই তেতিয়া আহিব নোৱাৰিলোঁ বাৰু আৰু কাম আছে আৰু কৰিবলৈ কিবাকিবি দেখাই দিছোঁ আৰু অলপ চলপ এয়া হ'ল দাদুৰ পাকঘৰ দাদুহঁতৰ নতুন পাকঘৰ বোলে বা হৈ আছে দাদুৱে লিখি আছে উঠিবই লাগিব বোলে বাকী আৰু কাম চলি আৰু আছে কালাৰ মানে ৰং কৰিবলৈ আছে তাৰপৰা তলত আৰু বক্স কিবাকিবি এইবিলাক বনাবলৈ আছে তো এতিয়া মানে খানা চানা এনেই বনাইহে আছে আৰু বাকী কাম কৰিবলৈ আৰু বাকী আছে আৰু বাকী এইটো ঠাণ্ডা আৰু দেই এইটো পাকঘৰ বাকী ইটো পুৰণা পাকঘৰটো আছে আৰু সেইটোতো কিবাকিবি বস্তু ভৰাই থৈ দিয়া আছে আৰু বাকী এইটো নতুন পাকঘৰ আৰু ভালেখিনি কাম বাকী ভালদৰে সম্পূৰ্ণ হোৱাৰ পিছত দেখাই থাকিম আপোনালোকক ন দাদু হোৱা নাই মেইনটেইন কৰি যেতিয়া হ'ব বোলে ৰং চং কৰি তাৰপিছত দেখাব দেই তাৰপিছত চাব হয়নে মাহীক অকণমান ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব অকণমান মাহীক ফ'ল' কৰিব অকণমান মাহীক অকণমান হেৰি কৰিব অকণমান কৰিব অকণমান মাহীয়ে পঠাব চেনেল খুলিছে আমি অকণমান দেৰিকৈ খুলিছোঁ কিন্তু আমাৰ ছাবস্ক্ৰাইবাৰ লাইক ইমানে যদি কৰি দিলে মাহীকো সমান কৰিব অঁ আৰু কি কয় আপোনালোকক ধন্যবাদ জনাইছিলে আমাক ইমান আপোনালোকে আগুৱাই দিছে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু এটা কথা আমি এতিয়া কি কৰিম আমি ভাল ডাঙৰ মানে আমি কেমেৰা চেমেৰা নাই ন সেইটো কাৰণে মোবাইলতে এনেকৈ বনাওঁ আপোনালোকে কৰিব হয়নে অঁ তেতিয়াহে ভাল লাগিব চাবলৈ চাব আৰু আমাৰ ভিডিঅ'বিলাক চাব আকৌ তেতিয়াহে ভাল লাগিব আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু আমাৰ এনেকৈ আৰু কি কয় দেখাই থাকিম আৰু কি হয় আমাৰ জীৱনত আমাৰ কি আৰু কি খাওঁ কি নকৰোঁ এনেকৈ দেখাই থাকিম আৰু কি ক'ম আৰু কি ক'ম কম আৰু ফেনখন কেনেকুৱা কৰিছে ইমান মজা লাগিছে এই ফেনৰ হাৰটো যে মজা দেই মজা অঁ ঠিক আছে চান এটা কিবা আছে কি তাতে সম্পূৰ্ণ কৰি যেতিয়া দিব মানে শেষ হ'ব তাৰপিছত নলওঁ মানে ঠিক আছে তুমি এনেকৈ আৰু ধুনীয়াকৈ হওক দেখাই দিম আৰু আমি ঘৰত এনেকৈ আছোঁ তেনেকৈ খাইছোঁ আৰু হয় ইমান গৰম হৈছে কি চাই লৈ থাকিম মানে অঁ